Happy birthday to you. Muk tamla khan dia ho. Happy birthday. Ajang kya? Hi. Umara didia? Hi friends, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভাল আৰু মোৰ ভাল মানে কিনো মাতটো শুনি আপোনালোকে গমি পাছে মান এটা গাটো ভাল নাই তথাপিও আপোনালোকক আজি বহুত দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছো আৰু বতৰটো ইমান ভাল নাই মানে আজি ৰ'দো নাই বৰষুণো নাই কিন্তু গৰম বহুতে মাৰিছে আৰু হেহে আজি ঠাইত যাম বুলি মানে পুৰা ওলাই মেলি ৰেডি আৰু আপোনালোকক কথা এটা কোৱাই নাই নহয় মই ফেচবুক পেজ এটা খুলিছোঁ আৰু খোলা কেইদিনমান হ'ল বাৰু তাত ৰিলছ এনে দি আছোঁ বাৰু আৰু ফেচবুক পেজটো হৈছে চুমি শইকীয়া আৰু যেনেকৈ ইউটিউব চেনেলটোক মোক মৰম ছাপোৰ্ট কৰি আছে ফেচবুক পেজটোতো যাতে মৰম ছাপোৰ্ট কৰে আৰু মই মানে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে আৰু আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ ইউটিউবতো দিম এইটো ভিডিঅ' আৰু ফেচবুক পেজটোতো দিম আৰু আপোনালোকে মৰম ছাপোৰ্ট কৰিব যাতে মই আগবাঢ়ি যাওঁ আৰু কি হয় কি নহয় মোৰ সকলোবোৰ আপোনালোকক দিয়ে থাকোঁ ভিডিঅ' যোগেদি আৰু আজিৰ দিনটোতনো কিনো কৰোঁ বহুত দিনৰ মূৰত যিহেতু লং ভিডিঅ' এটা লৈ আহিছোঁ আৰু কাৰ লগত যাওঁ কি কৰোঁ দিনটোত দেখাই থাকিম মানে এইফালে একদম পূৰা ওলাই মেলি ৰেডি আৰু ষ্টেণ্ডাল নিনো ঘৰতে থৈ যাম বাৰু আৰু যিসকলে ইউটিউবত ভিডিঅ'বিলাক চাই থাকে সেইসকলে জানে মানে ষ্টেণ্ডাল মানে কেলৈ নিনো কি কৰোঁ কি নকৰোঁ মানে ফেচবুক পেজত মানে লং ভিডিঅ' দিয়াই নাই নহয় গম নাপাব চাগে আৰু চাব পাৰিব ইউটিউবতো চুমি শইকীয়া বুলি আছে আৰু ফেচবুক পেজটোতো চুমি শইকীয়া বুলি আছে আৰু তাত গৈ সকলোবোৰ মোৰ ভিডিঅ' চাব পাৰিব আগৰ ভিডিঅ'বিলাক আৰু নতুনকৈ আহিলে যদিহে মোৰ ফেচবুক পেজটোত নতুনকৈ আহিছে প্লিজ ফ'ল' কৰিব নাপাহৰিব আৰু যদি মোৰ ইউটিউব চেনেলটোত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব বলকচোন আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম এইফালে আপা আৰু মই ব্লা হৈ গৈছে আৰু অৱশেষত বেংকত আহি পাই গ'লোহি যিহেতু আপাই মই বেংকত অলপমান কাম আছিলে আপা ভাগৰ আৰু বেংকত গৈ চাই লওঁ কি হয় আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই এইফালেদি ওপৰলৈ উঠি যাব লাগিব চিৰিত উঠিবই মানে ব্লগ বনাওঁ বোলে মই এইফালে আপা এইফালে খুলিলে বাৰু বেংক কষ্ট গাইজ দেখিছে ব্লগ বনোৱা আৰু কষ্টটো মোৰ বুজিব আৰু আপোনালোকে হয় নহয় আৰু ইয়াতে গাইজ এইফালে মোৰো ATM নাছিলে গ্ৰামীণ বেংকৰ তাকে এপ্লাই কৰিম বুলি মানে মোৰো 1 গুলিত 2 চিকা আপাৰ লগত আহিছিলোঁ কিন্তু মই এইটো কৰি লৈছোঁ গাইজ 1 গুলিত 2 চিকা হয় নহয় আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ বেংকত কাম হৈ গ'ল মোৰ ATM আহে নাহে নাজানো আৰু কৈছোঁ আৰু তাৰপিছত গাইজ যিহেতু বেংকৰ কাম হৈ গ'ল মোৰো ATM এপ্লাই কৰিলোঁ আৰু আপা ভাগৰ নহ'লে অকণমান প্ৰব্লেম হ'ল খেলি মেলি আৰু যিহেতু নাৰায়ণপুৰতে বাণিজ্য মেলা হৈ আছে 6 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈকে আপোনালোকে আহিম বুলি ভাবিলে আহিব পাৰিব দেই বহুত ধুনীয়া বস্তু ওলাইছে আৰু যিহেতু মই বহুত দিনৰ পৰা আহিমকৈ ভাবি আছিলোঁ অহা নাছিলোঁ ফাইনেলি আজি বেংকৰ কাম ওলাওঁতে আৰু ইয়াত সোমাই দিলোঁ আৰু বহুতেই ধুনীয়া বস্তু ওলাইছে মোৰ যে বহুতেই ভাল লাগিছে দেই আৰু পিছে ধুনীয়া লাগিলে কি হ'ব মোৰতো জোখতে বিচাৰি নাপাওঁ এইফালে আপাই কাপোৰ চাই আছে আৰু ময়ো সৰু সুৰাকৈ কিবা ল'লোঁ আৰু এইফালে ধুনীয়া ওলাইছে আৰু আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব দেই গাইজ বহুত ধুনীয়া আছে A few moments later গৰমত অৱস্থা নাই বহি আছে আপাই এনেকৈ আকৌ ফটো উঠাবলৈ বনাবলৈ দিব লৈছে আৰু যিহে গৰম মাৰিছে অথনি ইমান বতৰটো ভাল আছিলে ইমান ৰ'দ নাছিলে এতিয়া একদম পূৰা ৰ'দ আৰু কি হয় কি নহয় ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পাব বহুত ৰ'দ অলপ মানে পিছফালে আছোঁহি বহুত গৰম কাৰণে আৰু আহি আপা আজৰি হ'ব আৰু গাইজ মানে গৰম হৈছে অৱস্থা বেয়া হৈ গৈছোঁগৈ একদম টমটমে আহি থাকোঁতো ভিডিঅ' নকৰিলোঁ যিহেতু ইমানেই গৰম হৈ গৈছে আৰু এইফালে বাহনিৰ তলে যিহেতু আমাৰ ঘৰলৈ আহিব লাগে বাহনিৰ তলে আৰু আহি আছোঁ আৰু
কি কৰোঁ কি নকৰোঁ। আৰু এতিয়া 12টা 1টামান বাজিছে আৰু নাইম্পৰ পৰা ঘূৰি আহোঁতে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আৰু মৰম কৰিব। আপোনালোকৰ মৰমে অবিহনে একো নহয় আৰু মৰম ছাপোৰ্ট কৰিব সদায়। আপোনালোকৰ লগত মই আছোঁ দেই, মই আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে মোৰ লগত আছে। আৰু গৈ আছে এয়া আমাৰ ৰাস্তা অলপ ভাল হৈছে আৰু যিহেতু বতৰ মহিমা আমাৰ ৰাস্তাটো বহুতেই আৰু কি ক'ম আৰু ভাষাৰে বুজাব নোৱাৰি আৰু ইমান। A few moments later. গাইছ এতিয়া যিহেতু অথনি নাইম্পৰ পৰা আহিলোঁগৈ, আহি ফ্ৰেছ হ'লোঁ আৰু অকণমান শুই মেলি এতিয়া মানে ঘৰৰ ওচৰতে বাৰ্থডে এটা আছে আৰু তালৈ বুলি ওলালোঁ। আৰু পোৱালি ওলাই আছে আৰু কোননো যায় ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। গৰমত একেবাৰে অৱস্থা নাই, যিহেতু ৰাতিপুৱাৰ পৰা অকণমান বতৰটো ভালো দিছিলে আৰু এতিয়াতো আৰু ক'বই নালাগে, যিহেতু 3টা 3:30মান বাজিলেই, বেছিহে হ'ল আৰু যিহে গৰম কমা নাই। আৰু তাকে বাৰ্থডে ঘৰলৈ যাওঁ, কি হয় দেখা যাব। দেখিছেনে গাইছ ভিডিঅ' বনোৱা কিমান কষ্ট, মানে মই হাতখন এনেকৈ মেলিলেও তাৰমানে ভালকৈ ভিডিঅ'টো মানে নুঠে, মানে মুখখন অকণমান উঠি থাকে। কি ক'ম গাইছ, মৰম ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আমাৰ পোৱালীয়ে একেবাৰে পূৰা বাৰ্থডে গিফ্ট লৈ একদম পূৰা ৰেডি। হাই ক'লে হাই, আমি ক'লে যাম বাৰ্থডে হ'লে না, হেপী বাৰ্থডে টু ইউ। আৰু আমাৰ পোৱালীও বাৰ্থডে আহি আছে, বাৰ্থডে ভিডিঅ' দিম হয় নাই। এতিয়া আমি ঘৰৰ ওচৰত বাৰ্থডে এটা খাবলৈ যাওঁ আৰু পোৱালীয়ে মই ওলাইছোঁ আৰু আপাহেঁত যাব আৰু কোন যাব ভিডিঅ'টো চাই থাকিব। সেইটো গাইছ আগে গৈ আছে আৰু পিছে মই ন এইফালে ঘূৰিছে আকৌ। হাই তেনেকৈ নিদিয়ে নহয়, সেইটো চেলুটহে দিয়ে। হাই কৰে ভালকৈ হাই এটা দি দিয়া, হাই এনেকৈ কৈ দিয়া হাই। উমা এটা দি দিয়া উম্মা। আমাৰ পোৱালি লাহে মাতটো ফুটিছে আৰু ইমানো ভালকৈ ফুটা নাই। হেপী বাৰ্থডে টু ইউ। আমি বাৰ্থডে খাবলৈ যাওঁ হয় নাই, হেপী বাৰ্থডে খাবলৈ যাওঁ হয় নাই। ভাইটি বাহৰ বাৰ্থডে আৰু একদম পূৰা বাৰ্থডে গিফ্টটো হেৰিটো ডাঙৰ হৈ গৈছে। ব'লা হাই ব'লা। এইফালে কুন্দেন হাই দাদা দাঁত ধৰিলে। আৰু এইফালে পেহী আপা বৰমা আপা কি গৰমত উপায় নাই। বডি হেপী বাৰ্থডে টু ইউ। মোক তামোল এখন দিয়া হো, তামোল এখন মই ল'ব নাপায়। যাওঁগে এতিয়া গাইছ। এইফালে বাৰ্থডে খাই ঘৰলৈ বুলি আহি আছোঁ, সন্ধিয়াও হ'লগৈ বাৰু। আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিবা। আকৌ নেক্সট নতুন ভিডিঅ'ত জল্দি লগ পাই আছোঁ। আজিলৈ বাই।